কবিতাৰ শিৰোনামা অনুস্মিতা দাস আহি আছে। কবি অনুস্মিতা দাস, আবৃত্তিকাৰ অনুস্মিতা দাস। সাৱধান হওক, অনুস্মিতা দাস আহি আছে। সকলো দূৰদৰ্শন ৰেডিঅ'ত সঘন মোৰ ছবি, উত্তপ্ত ৰঙিয়াল মুখত অলেখ খবৰ। মই সোমাই যাম চহৰৰ নিৰ্জন গলিবোৰ, কলা টকাবোৰৰ হিচাপ ল'বলৈ। নিৰ্ভয়ে খান্দি উলিয়াম ভদ্ৰলোকৰ ভঁৰালত দুখীয়াবোৰৰ প্ৰাণ আৰু বহু যুগৰ সপোনবোৰ। ভাইৰাছ হৈ পৰিম মই, বেংকৰ মিছা গোপন একাউণ্টবোৰ খুলি উলিয়াম মই সমাজৰ গাঁথনিৰ ধন। বান্ধিবলৈ আহিয়ে নৈৰ পাৰে পাৰে বানপানীক ৰোধিবলৈ নতুন মথাউৰি। অশ্লীল গাভৰুক পোছাক পিন্ধাবলৈ শিকাম, থানবান হ'ব ৰাতিৰ গোপন অভিশাপ।